Hello friends, মই মৃগাংক জ্যোতি শৰ্মা as a fitness trainer হয় আজি আপোনালোকৰ লগত কিছু এক্সাৰসাইজ কিছু বডি ওয়েট মুভমেন্টৰ কথা বতৰা পাতিম কিহৰ কাৰণে কাৰণ আজিৰ ডেটত আমি সকলোৱে আমাৰ মোস্ট অফ দা কাম আমাৰ ওয়ার্ক ফ্রম হোম হৈ গৈছে সো আমাৰ এটা সিডেন্টারি লাইফ এটা আমি লিড কৰি আছো সো যাতে আমাৰ বডিৰ এক্টিভনেছটো সদায় থাকে আমি হেলদি হৈ থাকিব পাৰো এটা ফিট লাইফ এটা লিড কৰিব পাৰো তাৰ কাৰণে কিছু এক্সাৰসাইজেস আপোনালোকৰ লগত মই শেয়াৰ কৰিম আই হোপ এই এক্সাৰসাইজ কিনে আপোনাৰ और अपना फैमिली मेंबर्स हेल्दी हो थकार कारणे हेल्प करिबा वेरी सिंपल एक्सरसाइज जस्ट मूवमेंट्स किनि अकनमान मनोयोग दि मिली पेलाय साওক আৰু কিখিনি যদি আপুনি ফলো কৰে মই 100% এটা বস্তু শিওর কৰিব পাৰিম আপুনি নিজে নিজৰ বডিটো বহুত লাইট ফিল কৰিব আৰু টু সাম এক্সটেন্ট এটা স্ট্ৰেংথ এটা আপুনি ফিল কৰিব সো জাস্ট মুভমেন্ট কেটা ইয়েছ ফার্স্ট মুভমেন্ট যেটো আমি কৰিম দ্যাট ইজ হৈছে জাম্পিং জ্যাক ৰাইট জাম্পিং জ্যাক ই আপোনাৰ কাৰ্ডিওভাস্কুলাৰ কাৰণে খুব ভাল কাম কৰিব লগতে আপোনাৰ বডিটো এটা ওয়ার্ম আপ কৰাৰ কাৰণে ট্ৰিমেন্ডাস এক্সাৰসাইজ হয় ভেৰি সিম্পল এক্সাৰসাইজ জাস্ট ধ্যান দি পেলাব This is jumping jack যদি এটো আপোনাৰ কাৰণে অসুবিধা হয় what you can do scale down আপুনি কৰিব পাৰে যত আপোনাৰ মুভমেন্টটো এবাৰ রাইট এবাৰ লেফট ever right, ever left. Then this is your first movement. Second movement, mountain climbers. Mountain climbers are apunar jeto position hobo, positions to apunar hobo. It's a straight line. Jot apunar shoulder, apunar hips, aru apunar ankle. Eta straight line thakibo. Just position to mon koribo. ইয়াৰ পৰা আপুনি কৰিব লাগিব আপোনাৰ ভৰিখন টুৱাৰ্ডছ ইয়োৰ চেষ্ট আপুনি আনিব লাগিব ব্যাক স্ট্ৰেট এনেকুৱা উঠাই নিদিব ব্যাক স্ট্ৰেট ওকে 1 2 3 4 একে ফাস্ট মেক শিওর যে এই এক্সাৰসাইজটো কৰিব আপোনাৰ পেটটো আপুনি ভিতৰলৈ যিমান পাৰে টানি ৰাখিব এটো কৰিলে কি হ'ব আপোনাৰ যেটা স্পাইনাল কৰ্ড আছে সেটা সিধা হৈ থাকিব ঠিক এটা এনেকুৱা বেকা হৈ না থাকে কিপ ইট স্ট্ৰেট আইডিয়া হৈছে আমাৰ ব্যাক যেটা স্পাইনাল কৰ্ড আছে তাক সিধা কৰি ৰাখাৰ কাৰণে দিস ইজ ইয়োৰ সেকেন্ড মুভমেন্ট জাম্পিং জ্যাকস আৰু মাউন্টেন ক্লাইম্বাৰ্স দুইটা আপুনি 30 সেকেন্ডস কৰিব 30 সেকেন্ড ৰেষ্ট থাৰ্ড মুভমেন্ট হৈছে फ्रेंड्स স্কোয়াট এটো নরমাল বডি ওয়েট স্কোয়াট এটো যেটা কৰিব আপোনাৰ কোয়াড্রিসেপ আৰু হ্যামস্ট্রিং মানে আপোনাৰ আপাৰ থাই আৰু লোৱাৰ থাইৰ আপোনাৰ স্ট্ৰেংথ বঢ়াব stand shoulder width stance হ'ব হাত আপুনি আগত ৰাখিব পাৰে ফৰ বেলেন্সিংৰ কাৰণে তাৰ পৰা আপোনাৰ হিপস টু আপুনি পিছৰ ফাললৈ মেইন ইম্পৰ্টেন্ট হৈছে আপোনাৰ আঁঠুটো আপোনাৰ টোৰ আগত না যায় নিজ যদি এটো কৰিব আপোনাৰ অসুবিধা হয় তেতিয়া হলে আপুনি কি কৰিব পাৰে আপুনি চকী এখন ল'ব পাৰে চকীখন সেম shoulder width stance কিয় হ'ব বহক this is the movement most important হৈছে फ्रेंड्स যেতিয়া মুভমেন্টটো কৰিব আপুনি যেতিয়া মুভমেন্ট আপুনি স্ট্ৰেট সিধা হ'ব আপোনাৰ পেটটো আপুনি ভিতৰলৈ টানিব আৰু স্কুইজ ইয়োৰ বাট এটোৱে আপোনাৰ স্পাইনাল কৰ্ডডাল সিধা হৈ থাকাত হেল্প কৰে সেকেন্ড থিং ই আপোনাৰ লোৱাৰ বেকৰ ট্ৰিমেন্ডাস স্ট্ৰেংথ বঢ়াব ফোর্থ মুভমেন্ট হিপ ব্ৰিজিং ইয়াতে আপোনাৰ পজিশনসটো হ'ব আপুনি লাই ডাউন সম্পূৰ্ণ মানুহটো খুই দিব টো পয়েন্টিং আপওয়ার্ডস হাত আপনার সাইডত তারপরে আপনি আপনার কঁকালটো উঠাব মেক শিওর যদি আপনি কঁকালটো উপর উঠাব টামি সাকটিং স্কুইজ ইয়োর বাট এইটো যেটা কৰিব আপোনাৰ স্পাইনাল কৰ্ডডাল আপোনাৰ সিধা থাকিব
নহ'লে কি হ'ব এনেকুৱা তলত থাকিব এইটো নালাগে দ্য ৰাইট পজিশ্যন ইজ দিছ য'ত আপোনাৰ আঁঠু আপোনাৰ কঁকাল আৰু আপোনাৰ শোল্ডাৰ এটা সেম লাইনত থাকিব So this is your fourth movement. A আপোনাৰ back muscle আপোনাৰ কঁকালৰ strength বঢ়াব 5 নম্বৰ মুভমেন্টটো হৈছে পুশ আপস আমি সকলোৱে ইয়ে কৰো পুশ আপছত most important হৈছে আপোনাৰ posture যিকোনো এক্সাৰসাইজত পজিশনছটো বিৰাট ইম্পৰ্টেন্ট ফ্ৰেন্ডছ হেতু মনত ৰাখিব ইয়াতে আপোনাৰ হাতৰ পজিশন হ'ব আপোনাৰ ৰাইট আন্ডাৰ ইয়ৰ শোল্ডাৰ বা আপোনাৰ চেষ্টৰ তলত আগত নহয় বা বেছি পিছত নহয় ৰাইট আন্ডাৰ ইয়ৰ shoulder apuna positions hobo etu from there apuni go down touch your chest and up down and up down and up jodi etur karone okhubidha hoy uthabo karone apuni ki korbo pare cushion lobo pare cushion to apuni apunar athot lobo pare but rest position is same jodi apuni sai more shoulder more hips aru more knees eta same line ot ase tarpora again go down and up down and up ye apunar pushing power apunar shoulder power borhabo etu hoise apunar fifth exercise friends sixth exercise hoise shoulder press apunar bahur apunar strength borar kane tar kane apunar dorkari hobo duta bhotti panir bottle apna positions hobo apni sidha thiyo hobo again feet straight pet to jiman pare bhitole tani rakhibo squeeze your butt হাতৰ পজিশনটো হ'ব ইয়াতে সন্মুখত বাহিৰৰ ফাললৈ নহয় সন্মুখৰ ফালে বটলৰ এটা মূৰ আপোনাৰ কান্ধত লাগিব তাৰ পৰা আপুনি সিধা উঠাব এইটো যেতিয়া কৰিব আপোনাৰ শোল্ডাৰত আপুনি এটা টেনচন এটা ফিল কৰিব মেক শিওর সিধা আপুনি যেটা উঠাব সিধা আপোনাৰ কাণৰ কাষত হাতখন আপোনাৰ আগলৈ না যায় ইয়াতে থাকিব কাণৰ ওচৰত সিধা this is your sixth movement next movement seven movement হৈছে I Y T আমি সকলোৱে আজিকালি most of the time either আমি মোবাইলত ব্যস্ত হৈ থাকো নহলে ল্যাপটপ বা কম্পিউটাৰত সো তাৰ কাৰণে আমাৰ কি হয় আমাৰ যেটো পশ্চাৰ আছে আমাৰ পিঠিৰ এই পোর্শনটো যিখিনি আছে এইখিনি এটা ভাজ এটা হৈ যায় এনি টাইম এনেকে থাকতে সো তাৰ কাৰণে আমি ইয়ে কৰিম ভালকে মন কৰিব ইয়াতে পজিশনটো আপোনাৰ হ'ব হেড ডাউন তাৰপৰা ফিংগাৰ্স পইন্টিং আপওয়ার্ড তাৰপৰা 1 2 3 this is I সিধা now y to আমাৰ capital letter y কেনেকৈ লিখো হাতখন this is the position side of the 1 2 3 this is y t jot apunar sidha hobo apunar kanthor pora 1 2 3 then w apunar position to hobo hator eto tarpora 1 2 3 I Y T a apunar back a posture to sidha hoar karone the strength borar kane help koribo now last movement the eighth movement hoise flutter kicks for your petor kane apunar core muscles or kane na yata positions to hobo apni manujan lie down sidha kori apni hobo lage tarpora chest apunar bukuhan slightly uthabo hat cross kori pele tarpora orikhon up and down hips opor apunar pokalar pora up and down hobo ইয়াতে আপ এন্ড ডাউন হয় এই দুটা এনেকে না থাকিব সিধা যদি এটো কৰিব অসুবিধা হয় আপুনি কি কৰিব পাৰে হাতখন সাইডত ৰাখিব পাৰে ৰাখি this is the position flutter kicks এটো কৰিলে আপোনাৰ এপছত ট্ৰেমেন্ডাস কাম হ'ব সো फ्रेंड्स আজিৰ এইকেটা বেসিক কেইটামান মুভমেন্ট আপোনালোকৰ লগত শেয়াৰ কৰিলো এই আঠটা মুভমেন্ট যদি আপুনি ৰেগুলাৰ বেসিছত যদি কৰে I am pretty much sure apni eta healthy aru eta fit life eta lead koribo paribo yare prothom duta exercise first one jumping jack aru mountain climbers ei duita apni 30 seconds continuous korok 30 second rest ako 30 second korok 30 second rest eneke 3 minutes kori meli pele duta korok total apnar 6 minutes lagibo rest
আপোনাৰ স্কোৱাট, দেন ডাবল লেগ হিপ ব্ৰিজিং, দেন পুশ আপছ, দেন আপোনাৰ শোল্ডাৰ প্ৰেছ, দেন আপোনাৰ IYTs and W, আৰু লাষ্ট ফ্লাটাৰ কিক্স। এই 5টা মুভমেণ্ট যদি আপুনি পাৰে 15 ৰেপিটেশ্যনছ 15 বাৰকে 3টা ছেট কৰক, আৰু এইখিনি কৰোঁতে আপোনাক মেক্স টু মেক্স খুব বেছি 24 মিনিটছ লাগিব। চ' 24 + 6 30 মিনিটছ আপুনি আপোনাৰ হেল্থৰ কাৰণে যদি দিয়ে, আই থিংক দেট ইজ দ্য বেষ্ট ইনভেষ্টমেণ্ট ইউ কেন ডু আজিৰ এই পেণ্ডেমিক, এই চেলেঞ্জিং সময়ত। চ' মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিলে। থেংক ইউ ভেৰি মাছ। ষ্টে হোম, ষ্টে ছেফ। গুড বাই।